নমস্কাৰ। আজি হ'ল ৰবিবাৰ আৰু ৰবিবাৰ বাবে দেখাই দিয়া আজি খানা আছে আমাৰ ঘৰত। আমাৰ মামাহঁতৰ আৰু আমাৰ ঘৰৰ মানুহ গোটেইখিনি এটা খানা খাম, সেইবাবে প্ৰস্তুতি চলি আছে। ইয়াৰ মটন হয়, মটন ভাজি আছোঁ। এয়া আমাৰ খানাৰ ডাটা স্পনচাৰ সৰু মামী। কিহৰ কাৰণে খানা? নাই গোটেই লগ হৈ পোৱাৰ কাৰণে। হয় নেকি? লগ ভাত খোৱাৰ কাৰণে ময়ো নিজে আহিব নোৱাৰোঁ, ভিনদেউ আমাৰ যাব নোৱাৰে, সেইকাৰণে মামীও বেমাৰী হৈ আছে। আৰু এতিয়া মই মাছ আঞ্জা বনাই আছোঁ। এয়া দেখাই দিয়া যিদিন এয়া ভকুৱা মাছ আৰু কচু, আৰু ঔটেঙা। ইয়াৰ ওচৰৰ পৰা দেখি দিয়া এয়া বনাই আছোঁ। আৰু এতিয়া মই চিকেন বনাই আছোঁ। দেখাই দিয়া যিদিন এয়া চিকেন ভাজি আছোঁ। ইয়াৰ দালিত একো দিয়া নাই, অলপমান বনাইছোঁ দালি। ইয়াত ধনিয়া দিছোঁ, হ'বই আৰু দালিখিনি। আৰু এতিয়া মই খাৰ বনাই আছোঁ, বেঙেনাৰ খাৰ মাছৰ পেটুৰ লগত। দেখাই দিয়া এয়া বেঙেনাৰ খাৰ মাছৰ পেটুৰ লগত। আৰু এয়া পটল ভাজি আছোঁ। ইয়াতো বনাই আছোঁ, বাহিৰতো বনাইছোঁ, দুই জেগাত বনাইছোঁ আজি। আৰু এইবাৰ মই বনাই আছোঁ জাল দিয়া মোৱা মাছৰ জাল দিয়া। এয়া আৰু ধনিয়া দিম অলপ পিছত। এয়া মোৱা মাছৰ জাল দিয়া। এয়া চাই লওক, এয়া মোৱা মাছৰ পূৰা উতলাই অকণমান কৰি। এয়া নিমন্ত্ৰিত অতিথি ভাত খাই আছে। মামী কেনেকুৱা হৈছে কৈ দিয়ক। হে আৰু মামা কেনেকুৱা আছে? ভাল হৈছে নে? আৰু বুবু মামাৰ ল'ৰা ভাল হৈছে? কোনটো ভাল হৈছে? চব কিনি ভাল হৈছে। আৰু এইটো এইটো ক'ৰ পৰা আহিছে? এইটো মংগলদৈ। এইটো কোনে হয়? কেনেকুৱা হৈছে? হয় নেকি? দীপিলাৰ পৰা আহিছে খানা খাব। আৰু ইয়াৰ দেউতা ভাত খাই আছে। এয়া জাল দিয়া দেউতাই ভাল পায়। আৰু এয়া খাৰ, পটল, আৰু এয়া মাছ, আৰু এয়া কি দালিত কচু দিছে। আৰু এয়া মাছ। ভাল হৈছে না দেউতা? অঁ, এই জাল দিয়া খা। এয়া আমি ভাত খাই আছোঁ। এয়া চিকেন, মটন, এয়া জাল দিয়া, এয়া খাৰ, পটল, দালি খোৱা নাই মই, মাছো খোৱা নাই। এয়া মায়ে ভাত খাই আছে। কেনেকুৱা হৈছে মায়ে? ভাল? অঁ, খা। অলপ ওচৰত পৰা দেখা দিয়া। ভাল হৈছে? অঁ, ঠিকে আছে।